Hello my dear friends. Norul Alam NAZU YouTube channel অন্য একটি ভিডিওলে আপোনালোকক আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু সাধাৰণ জ্ঞান জেনাৰেল নলেজ। এই সম্পৰ্কে আজি আমি 20টা প্ৰশ্ন আলোচনা কৰিব লৈছো আৰু এই ধৰণৰ প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। বিশেষকৈ যিসকল বন্ধু-বান্ধৱ বৰ্তমান সময় আসাম ডিৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম, CTET, TET, Apro, APDCL এনে ধৰণৰ বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ আজিৰ এই ভিডিঅ'টি। সম্পূৰ্ণ ভিডিঅ'টি চালে নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি দি আছে দ্য বিজয় হাজাৰে ট্ৰফি ইজ এছ'চিয়েটেড উইথ হুইচ গেম। বিজয় হাজাৰে ট্ৰফি কি খেলৰ লগত জড়িত? আমাক বিকল্প হিচাপে দি আছে ক্ৰিকেট, কাবাডী, হকী, গল্ফ। আমি নিশ্চয় সকলোৱে জানো এই ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। ইয়াৰ প্ৰথমবাৰৰ বাবে 93-94 1993 প্ৰথম এই ট্ৰফিৰ খেল খেলা হৈছিল আৰু 2023-24 বৰ্ষৰ যেটো বিজয় হাজাৰ ট্ৰফি আছিল এয়া আছিল 31তম বিজয় হাজাৰ ট্ৰফিৰ খেল আৰু এয়া হৈছে লিষ্ট এ ক্ৰিকেটৰ টুৰ্নামেণ্ট হয় ভাৰতৰ আৰু এটো 12 নৱেম্বৰৰ পৰা 16 ডিসেম্বৰ 2023 খেলা হৈছিল যেটো লাষ্ট মানে সিজন হৈছে আৰু এই সিজনত হাৰিয়ানা দলটিয়ে ৰাজস্থানক 30 ৰানত পৰাস্ত কৰি বিজয়ৰ খিতাপ লাভ কৰিছিল। এই প্ৰশ্নটি খুবেই দৰকাৰী হয়, আপোনালোকে কাইন্ডলি নোট ডাউন কৰি ল'ব। বিজয় হাজাৰ ট্ৰফি কি খেলৰ লগত জড়িত? In which Indian state Silent Valley National Park is located? ভাৰতৰ কোনখন ৰাজ্যত সাইলেন্ট ভ্যালি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াত আমাক বিকল্প হিচাপে দি আছে মধ্যপ্ৰদেশ, কেৰালা, ৰাজস্থান, পশ্চিমবংগ আৰু এই বিকল্পসমূহৰ শুদ্ধ বিকল্পটি হ'ব অপচন যেটো বি দিয়া আছে বি। আৰু এই ৰাষ্ট্ৰীয় উদ্যানটি 1984 চনৰ 15 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে। The construction of the Victoria Memorial Hall of Kolkata was completed in 1921 during the reign of which viceroy? যোৱা বছৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম দি আছিল যে ভিক্টোৰিয়া মেমৰিয়েল হল এয়া ক'ত অৱস্থিত আছে? আমি নিশ্চয়কৈ জানো পশ্চিমবংগৰ ৰাজধানী চহৰ কলকাতাত আছে। ইয়াত প্ৰশ্ন হৈছে যে কোনজন ভাইসৰয় আছিল ইয়াৰ যেটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ সময়ত আৰু চনটি আছিল 1921 চন। হেইটো এটা প্ৰশ্ন হ'ব পাৰে। 1921 চনত কোনজন ভাইসৰয় কাৰ্যকালত কলকাতাৰ ভিক্টোৰিয়া মেমৰিয়েল হলৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল? বিকল্প দি আছে লৰ্ড কাৰ্জন, লৰ্ড মেয়, লৰ্ড ডেলহাউসি, লৰ্ড কেনিং। ইয়াৰ শুদ্ধ বিকল্প হ'ব অপচন এ লৰ্ড কাৰ্জন। আমি নিশ্চয় লৰ্ড কাৰ্জনৰ নামটো অন্যটি নামেৰে জানো। তেখেত হৈছে 1905 যেতিয়া তেখেতৰ কিছু বংগ বিভাজন হৈছিল সেই লৰ্ড নেথানিয়েল কাৰ্জন সেইগৰাকী ব্যক্তি হয়। এতিয়া চাব লাগে যে বাকি কেইটা লৰ্ড ডেলহাউসি তেখেত আচলতে ভাৰতৰ যেটো ৰেল সেৱা আৰম্ভ হৈছিল তেতিয়া আছিল, গতিকে তেখেত ইমান দীঘলীয়া কাৰ্যকাল নাথাকে, সেইটো আমি ভুল হয়। গতিকে আমি পালো 1 নম্বৰ অপচনটো। It was built to commemorate the Queen Victoria's 25 years reign in Assam. আচলতে এই in India এই ভিক্টোৰিয়া মেমৰিয়েল আচলতে ৰাণীৰ কুইন ভিক্টোৰিয়াৰ 25 বছৰ ভাৰত শাসনৰ স্মৃতি হিচাপেহে সজোৱা হৈছিল, নিৰ্মাণ কৰা হৈছিল। এতিয়া চাওক লৰ্ড কেনিংটো কিয় নহয়? লৰ্ড কেনিং আছিল ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইসৰয়। পৰৱৰ্তী প্ৰশ্ন চাওক ইণ্ডিয়াছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইজ লোকেটেড ইন হুইচ ৰিভাৰ? ভাৰতৰ যেটো বৃহত্তম নদীদ্বীপ কোনখন নদীত অৱস্থিত হয়? গোদাবৰী, গংগা, যমুনা, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ব্ৰহ্মপুত্ৰ। হয়তো আপুনি ভাবিছে যে এই প্ৰশ্নৰ উত্তৰ ইমান সহজকৈ কেনেকৈ পালো? আমি জানো যে কেৱল ভাৰতৰ নহয় বিশ্বৰ বৃহত্তম নদীদ্বীপটোৰ নাম হৈছে মাজুলী। এটা মই প্ৰশ্ন যদিও মই ভাৰতৰ উল্লেখ কৰিছো ই বিশ্বৰ বৃহত্তম নদীদ্বীপ, গতিকে সেই বৃহত্তম নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰত অৱস্থিত। গতিকে অপচন আমাৰ কাৰণে ডি শুদ্ধ উত্তৰ হয়। আমি নিশ্চয় সকলোৱে জানো যে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ সেয়াও ব্ৰহ্মপুত্ৰতে আছে, সেয়া হৈছে উমানন্দ। World's smallest river island is Umananda. World's largest river island is Majuli and it is located in Brahmaputra river. গতিকে আমাৰ দুইটা প্ৰশ্ন আমাৰ কেতিয়াবা এনেকৈ যদি দিয়া থাকে যদিও পৃথিৱীৰ হয় ইয়াতে এনেকৈ যদি উল্লেখ কৰি দিয়া মানে অলপ কনফিউজ হোৱাৰ সম্ভাৱনা থাকে, সেইবাবে কাইন্ডলি আপোনালোকে নোট ডাউন কৰি ল'ব এইখিনি।
আৰু মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল 8 ছেপ্টেম্বৰ 2016 তাৰিখে আৰু মাজুলী হৈছে ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা ইট ইজ দ্য ফাৰ্ষ্ট ৰিভাৰ আইলেণ্ড ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া পৰৱৰ্তী প্ৰশ্ন হু ইজ দ্য অথৰ অফ দ্য বুক হিন্দ স্বৰাজ নামৰ গ্ৰন্থখনৰ লেখক কোন আমাক ইয়াত চাওক বিকল্প দিছে মহাত্মা গান্ধী লালা লাজপত ৰায় চৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে হিন্দ স্বৰাজ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল আৰু এই গ্ৰন্থখন ৰচনা কৰিছিল 1909 চনত পৰৱৰ্তী প্ৰশ্ন হেলচিংকি ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি হেলচিংকি কোনখন দেশৰ ৰাজধানী হয় বিকল্প দি আছে দক্ষিণ কোৰিয়া বুলগেৰিয়া মোজাম্বিক আৰু ফিনলেণ্ড আমি ইয়াৰ শুদ্ধ উত্তৰ হিচাপে পাম ফিনলেণ্ড দেশক ফিনলেণ্ডৰ ৰাজধানী চহৰ হৈছে হেলচিংকি ইয়াৰ কাৰেঞ্চি হৈছে মুদ্ৰা হৈছে ইউৰো আৰু হেলচিংকি ফিনলেণ্ড সম্পৰ্কে অন্য এটা প্ৰশ্ন আমাক এতিয়া দিয়া থাকে যে লেণ্ড অফ 1000 লেকছ হাজাৰ হ্ৰদৰ দেশ বুলি ক'লে ফিনলেণ্ডক বুজায় আৰু এই ফিনলেণ্ড ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ হয় পৰৱৰ্তী প্ৰশ্ন হোৱাট ডাজ এ ষ্টেণ্ড ফৰ ইন উড়ান দ্য ইনিচিয়েটিভ অফ দ্য চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী এই উড়ানৰ যিটো ফুল ফৰ্ম হ'ব তাত এই শব্দৰে কি বুজায় সেয়াই আচলতে প্ৰশ্নটি অসামৰিক বিমান মন্ত্ৰণালয়ৰ উড়ান যিটো পদক্ষেপ হয় তাত এই আখৰে কি বুজায় একচুৱেল আৰ্টিফিচিয়েল আৰ্ম আৰ্মি ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আৰ্ম আচলতে এই উড়ানৰ আমি ফুল ফৰ্মটো কেতিয়াবা পৰীক্ষা দিব পাৰোঁ ইও দৰকাৰী হয় উড়ানৰ সম্পূৰ্ণ ৰূপ হৈছে উড়ে দেশ কা আম নাগৰিক গতিকে এই যিটো আছিল ইয়াতে কি বুজাইছে আম মানে সাধাৰণ কমন পিপল আমি যিটো ক'ম আৰু এই যিটো কাৰ্যসূচী আছিল উড়ান 2016 চনৰ 21 অক্টোবৰ তাৰিখে ইয়াক লঞ্চ কৰা হৈছিল উদ্বোধন কৰা হৈছিল আৰু এই আচলতে বাস্তৱত এইটো লঞ্চ কৰা হৈছিল 2016 চনৰ 21 অক্টোবৰ আৰু ইয়াক প্ৰথমতে আৰম্ভ কৰা হৈছিল প্ৰয়োগ কৰা হৈছিল 2017 চনৰ 27 এপ্ৰিল তাৰিখৰ পৰা পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট এনুৱেলি চেলিব্ৰেটছ চিৰৈ লিলি ফেষ্টিভেল ভাৰতৰ কোনখন ৰাজ্যই চিৰৈ লিলি নামৰ বাৰ্ষিক উৎসৱ পালন কৰে বিকল্প দি আছে মেঘালয় ঝাৰখণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মণিপুৰ ৰাজ্যই অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ আকৌ চাব চিৰৈ লিলি কাৰণ ফেষ্টিভেল সম্পৰ্কে আমাক প্ৰশ্ন দিয়াই থাকে চিৰৈ লিলি ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ মণিপুৰ এণ্ড ফাউণ্ড অনলি ইন চিৰৈ হিলছ আমাক আৰু এটা প্ৰশ্ন জানিলোঁ যে মণিপুৰৰ যিটো ষ্টেট ফ্লাৱাৰ সেইটো হৈছে চিৰৈ লিলি আৰু এইটো চিৰৈ পাহাৰত পোৱা যায় দিছ ফেষ্টিভেল ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ এৰাউণ্ড এপ্ৰিল মে মাহৰ ওচৰে পাজৰে এইখিনি সময়ত আচলতে চিৰৈ লিলি ফেষ্টিভেল পালন কৰা হয় মণিপুৰৰ ৰাজধানী নিশ্চয় আমি গম পাওঁ ইম্ফল হয় আৰু ইয়াৰ বৰ্তমান চিফ মিনিষ্টাৰ হৈছে এন বীৰেন সিং আৰু গভৰ্ণৰ হৈছে অনুসুয়া উইকে পৰৱৰ্তী প্ৰশ্ন দ্য টাৰ্ম বুলি ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং স্পৰ্টছ নিম্নলিখিত কোনবিধ খেলৰ সৈতে বুলি শব্দটি জড়িত হৈ আছে বিকল্প দি আছে হকী বেডমিণ্টন ক্ৰিকেট লন টেনিছ শুদ্ধ উত্তৰ হ'ব হকী অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় হুইচ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু গ' হলি অৰ্গেনিক ভাৰতৰ কোনখন ৰাজ্য পূৰ্ণাংগৰূপে জৈৱিক সাৰ ব্যৱহাৰ কৰি খাদ্য শস্য উৎপাদন কৰে ৰাসায়নিক সাৰ তেওঁলোকে ব্যৱহাৰ নকৰে ইয়াত বিকল্প দি আছে গোৱা ছিকিম অসম পাঞ্জাৱ আৰু ইয়াৰ শুদ্ধ বিকল্পটি হ'ব অপশ্যন বি ছিকিম আৰু ইয়াৰ ৰাজধানী গেংটক Question number 11. The Minamata disease of Japan in 1953 was caused by eating fish contaminated by 1953 চনত জাপানত মিনামাতা বেমাৰ হৈছিল সেই বেমাৰ হোৱাৰ কাৰণ আছিল যে মানুহবিলাকে যেতিয়া সাগৰৰ মাছ খাইছিল সেই মাছবিলাক আচলতে কি ধাতুৰ দ্বাৰা সংক্ৰমিত হৈছিল ইয়াত আমাৰ বিকল্প হিচাপে দি আছে মাৰ্কিউৰি বা পাৰা লিড বা কেডমিয়াম আৰু নিকেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মাৰ্কিউৰি এই প্ৰশ্নটি খুবেই দৰকাৰী জাপানৰ মিনামাতা এই প্ৰশ্নটি প্ৰায়ে দিয়া দেখা যায় গতিকে আপোনালোকে কাইণ্ডলি নোট ডাউন কৰি ল'ব আৰু এই মাৰ্কিউৰি আমি যিটো কওঁ তাৰ যিটো কেমিকেল চাইন হয় সেইটো হৈছে HG
এই সম্পৰ্কে অন্য এটা বিজ্ঞানৰ শাখাত বেছি প্ৰশ্ন দিয়ে থাকে যে যিটো সাধাৰণ স্ৰোতত কোনটো ধাতু গলিত অৱস্থাত লিকুইড অৱস্থাত পোৱা যায় তৰল অৱস্থাত এটা হৈছে মাৰ্কিউৰি among the following places which one gets the least rainfall ভাৰতৰ কোনখন ঠাইত সবাতোকৈ কম বৰ্ষণ হয় ইয়াত বিকল্প দিছে ৰাঁচী জয়পুৰ পুনে জয়সালমেৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হয় জয়সালমেৰ অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ এই জয়সালমেৰত ভাৰত আটাইতকৈ কম বৰ্ষণ হয় আমি নিশ্চয় সকলোৱে জানো যে আটাইতকৈ বেছি বৰ্ষণ হয় মৌচিনৰাম চেৰাপুঞ্জীত মেঘালয় ৰাজ্যত অৱস্থিত ই বিশ্বৰ সকলোতকৈ বেছি বৰ্ষণ হয় এই বিষয়ে অলপ জানিলো আমি জয়সালমেৰ আৰু লেহ এই দুইখন ঠাই পূৰ্বৰ যিখন জম্মু কাশ্মীৰ ৰাজ্য আছিল তাৰ লেহ যিটো আমি কওঁ সেই লেহ আৰু ৰাজস্থানৰ জয়সালমেৰ এই দুইখন ঠাইতে আচলতে কম বৰ্ষণ হয় হলেও তথ্যৰ ফালৰ পৰা যদি আমি ৰেকৰ্ড চাওঁ এজ পাৰ দ্য ৰেকৰ্ডছ দ্য এৰিয়া দ্যাট ৰিচিভ দ্য লোৱেষ্ট ৰেইনফল ইন ইণ্ডিয়া ইজ জয়সালমেৰ ইন ৰাজস্থান এই জয়সালমেৰ লেহ দুইটাতে যদিও কম বৰ্ষণ হয় কিন্তু যিটো চৰকাৰী তথ্য আছে সেই তথ্য অনুসৰি আটাইতকৈ কম বৰ্ষণ হোৱা ঠাই হৈছে ৰাজস্থানৰ জয়সালমেৰ Question number 13 Where is the headquarters of NASA নাসাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিকল্প দি আছে বাৰ্লিন জাৰ্মানী নিউয়ৰ্ক USA ৱাশ্বিংটন DC USA এণ্ড পেৰিছ ফ্ৰান্স প্ৰথম কথাটো হ'ল যে নাসাটো আছে আমেৰিকাত গতিকে অপশ্যন এ আৰু অপশ্যন ডি এই দুটা বিকল্প আমাৰ কেনসেল হৈ গ'ল বাকি থাকিলে আমাৰ দুটা তাৰ শুদ্ধ বিকল্প হৈছে অপশ্যন সি ৱাশ্বিংটন DC আমেৰিকা যুক্তৰাষ্ট্ৰ এই নাসাৰ সম্পূৰ্ণ ৰূপ হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন আৰু ইয়াক স্থাপন কৰা হৈছিল ইয়াৰ ফাউণ্ডাৰ হৈছে ডি আইচেনহাৱাৰ আৰু ইয়াক স্থাপন কৰা হৈছিল 1958 চনত Question number 14 The part 3 of the Indian Constitution deals with ভাৰতীয় সংবিধানৰ তৃতীয় খণ্ড কিহৰ লগত জড়িত বিকল্প আমাক দি আছে ফাণ্ডামেণ্টেল ডিউটিজ ফাণ্ডামেণ্টেল ৰাইটছ ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি এণ্ড সুপ্ৰিম কোৰ্ট আৰু ইয়াৰ শুদ্ধ বিকল্প হৈছে ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ লগত পাৰ্ট 3 ভাৰতীয় সংবিধানৰ তৃতীয় খণ্ডটি জড়িত হৈ আছে আৰ্টিকল 12 ৰ পৰা 35 লৈকে পাৰ্ট 3 জড়িত হৈ আছে আৰু ইতিমধ্যে গমে পাইছো ই ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ সৈতে জড়িত আৰু অলপ বিতংকৈ জানি লওঁ এই বিষয়ে পাৰ্ট 3 আৰ্টিকল 12 to 35 ভাৰতীয় সংবিধানত মূল সংবিধান যিখন তাত 7টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছিল বৰ্তমান 6টা মৌলিক অধিকাৰ আছে মানে যেটা 7 এটা অধিকাৰ আমাৰ ইয়াৰ পৰা বাদ পৰিছে এটা হৈছে ৰাইট টু প্ৰপাৰ্টি আগত আছিল সম্পত্তিৰ অধিকাৰ ই বৰ্তমান লিগেল ৰাইট হয় আৰু বৰ্তমান আৰু এই আৰ্টিকল 308 ইয়াক স্থাপন দিয়া হৈছে আৰু ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা বাদ দিয়া হৈছে 44 এমেণ্ডমেণ্ট এক্ট 1978 এতিয়া আমি জানি লওঁ যে কোনটো অধিকাৰ যেনেকৈ ৰাইট টু ইকুৱেলিটি আমি যদি কওঁ আৰ্টিকল 14 ৰ পৰা 18 ত আছে সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ 19 ৰ পৰা 22 ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 23 and 24 ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ 25 ৰ পৰা 28 কালচাৰেল এণ্ড এডুকেশ্যন ৰাইটছ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ 29 ৰ পৰা 32 আৰু ৰাইট টু কনষ্টিটিউশ্যন ৰেমেডিজ বা সাংবিধানিক প্ৰতিকাৰ অধিকাৰ আৰ্টিকল 32 এই তালিকাটো যদি আপুনি মনত ৰাখে ইয়াৰ পৰা দুটা প্ৰশ্ন প্ৰায় দিয়া দেখা যায় তাৰে এটা হৈছে যে আনটাচেবিলিটি বা অস্পৃশ্যতা বন্ধ কৰি দিয়ে সেইটো কোনটো অধিকাৰ মতে আৰ্টিকল 17 মতে হয় সেইটো আৰু সেইটো কোনটো মৌলিক অধিকাৰ অন্তৰ্গত ৰাইট টু ইকুৱেলিটি মৌলিক সমতাৰ অধিকাৰ অন্তৰ্গত আৰু এটি প্ৰশ্ন আমাক দিয়া থাকে যে ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ কোনটো মৌলিক অধিকাৰক সংবিধান আত্মা বুলি কৈছিল হেয়া আছিল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ৰাইট টু কনষ্টিটিউশ্যন ৰেমেডিজ আৰু ই ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদত আছে গতিকে এই তালিকাটো খুবেই দৰকাৰী আপোনালোকে কাইণ্ডলি স্ক্ৰীনশ্বট লৈ ল'ব নতুবা নোট ডাউন কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন দ্য ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া ইজ লোকেটেড ইন কোন ঠাইত ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট অফ ইণ্ডিয়া অৱস্থিত বিকল্প আমাক দি আছে পুনে মহাৰাষ্ট্ৰ কলকাতা পশ্চিমবংগ বেংগালুৰু কৰ্ণাটক নতুন দিল্লী আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব পুনে মহাৰাষ্ট্ৰ ইয়াক স্থাপন কৰা হৈছিল 1960 চনত আৰু ইয়াৰ
কোৰ্ছসমূহ ইয়াৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল 1961 পৰা 1960 ষ্টাব্লিছড হৈছে 1961 পৰা কোৰ্ছ ষ্টাৰ্ট হৈছে আৰু ইয়াৰ যিজন বৰ্তমান চেয়াৰমেন হয় তেখেত হৈছে জনপ্ৰিয় অভিনেতা আৰ মাধৱন উস্তাদ জাকিৰ হুছেইন ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং মিউজিকেল ইনষ্ট্ৰুমেণ্ট উস্তাদ জাকিৰ হুছেইন নিম্নলিখিত কোনটো বাদ্যযন্ত্ৰৰ সৈতে জড়িত বিকল্প দি আছে চেহনাই সেতাৰ তবলা আৰু বাঁহী আৰু শুদ্ধ উত্তৰ হ'ব তবলা শেহতীয়াকৈ তেখেতে যিটো 66th এনুৱেল গ্ৰেমি এৱাৰ্ডছ হ'ল 2024ত তাত তেখেতে 3টাকৈ গ্ৰেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই গ্ৰেমি বঁটাসমূহ 4 ফেব্ৰুৱাৰী 2024ত প্ৰদান কৰা হৈছে Which of the following is the holy book of the Parsis পাৰ্চীসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থখনৰ নাম কি বিকল্প দি আছে ভাগৱত গীতা বাইবেল ত্ৰিপিটক আৰু জেন্দ অৱস্থা ইয়াৰ শুদ্ধ বিকল্প হ'ব জেন্দ অৱস্থা অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ পাৰ্চী ধৰ্মাৱলম্বী লোকসকলৰ বাবে এয়া হৈছে তেওঁলোকৰ পবিত্ৰ ধৰ্মগ্ৰন্থ Which of the following award is not related to sports নিম্নলিখিত কোনটো বঁটা ক্ৰীড়া বা খেলৰ লগত জড়িত নহয় আমাক এই বিকল্প দিছে খেল ৰত্ন বঁটা পদ্মশ্ৰী অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ইয়াত চাওক যে আমাৰ অপশ্যন যেটো বি হয় হেয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰ তাৰমানে ই আচলতে খেলৰ লগত জড়িত নহয় ই কি হয় অসামৰিক বঁটা হয় ভাৰতৰ 4টা অসামৰিক বঁটা প্ৰদান কৰা হয় তাৰ সৰ্বোচ্চ বঁটা হৈছে ভাৰত ৰত্ন পদ্মভূষণ পদ্মবিভূষণ পদ্মশ্ৰী একেবাৰে যেটো 4 নম্বৰ স্থানত আছে হেয়া হৈছে পদ্মশ্ৰী তাৰ ওপৰৰ পৰ্যায়টো হৈছে পদ্মভূষণ তাৰ ওপৰটো পদ্মবিভূষণ একেবাৰে সৰ্বোচ্চ স্থানত আছে ভাৰত ৰত্ন একেদৰে আমি যে খেল জগতৰ লগত সৰ্বোচ্চ বঁটা হৈছে হেয়া হৈছে খেল ৰত্ন বঁটা ইয়াৰ সম্পূৰ্ণ নাম হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা পূৰ্বতে ইয়াক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নামেৰেও জনা গৈছিল অৰ্জুন বঁটা খেলৰ লগত জড়িত দ্ৰোণাচাৰ্য বঁটাও খেলৰ লগত জড়িত কিন্তু দ্ৰোণাচাৰ্য বঁটা আচলতে কি হয় ই যিসকল কোচ থাকে প্ৰশিক্ষক থাকে খেলৰ প্ৰশিক্ষক বিভিন্ন খেলৰ তেওঁলোককহে দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয় যিদৰে আমি যদি প্ৰশ্ন কওঁ যে অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথম ব্যক্তিগৰাকী কোন ভোগেশ্বৰ বৰুৱা আৰু যদি কয় অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা ক্ৰীড়াবিদ কোন হয় মনালিসা বৰুৱা মেহতা আৰু খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হৈছে বা প্ৰথমগৰাকী অসমীয়া হৈছে লভলিনা বৰগোহাঁই গতিকে এইখিনি আছিল আমাৰ ক্ৰীড়াৰ লগত জড়িত বঁটা গতিকে আমি ইয়াতে গম পালোঁ যে আমাৰ যিহেতু এটা নট ওলাব যে কোনটো নহয় আমি গম পালোঁ পদ্মশ্ৰীটো হয় আৰু অলপ জানিলোঁ এই বিষয়ে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা 1991-92 চনত আৰম্ভ হৈছে আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে দবা খেলুৱৈ বিশ্বনাথন আনন্দ অৰ্জুন বঁটা 1961 চনত 1961 পৰা প্ৰদান কৰা হয় আৰু দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয় 1985 পৰা পৰৱৰ্তী প্ৰশ্ন ইণ্ডিয়াছ ফাৰ্ষ্ট IIT ইজ আমি সকলোৱে জানো IIT বুলি বহুত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে IITত পঢ়িব যায় গতিকে ইয়াতে প্ৰশ্ন হ'ল যে ভাৰতৰ প্ৰথম IIT আচলতে যেটো হয় ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান কোনটো হয় বিকল্প দি আছে IIT খড়গপুৰ IIT দিল্লী IIT বম্বে IIT মাদ্ৰাজ আৰু ইয়াৰ শুদ্ধ বিকল্প IIT খড়গপুৰ IIT অপশ্যন যেটো এ আছে ইয়া শুদ্ধ উত্তৰ হ'ব এয়া স্থাপন কৰা হৈছিল মে 1950 খড়গপুৰ ৱেষ্ট বেংগলত The name Indian Institute of Technology was adopted before the formal inauguration of the institute on 18th August 1951 by Maulana Abul Kalam Azad. IIT inaugurate কোনে কৰিছিল Maulana Abul Kalam Azad আৰু এই ইনষ্টিটিউট ইনগ্ৰেশ্যন হৈছিল 1951 18th আগষ্ট এনেই স্থাপন কৰা হৈছিল মে 1950 গতিকে আমি গম পালোঁ যে IIT খড়গপুৰ হৈছে ভাৰতৰ প্ৰথমটি IIT হয় ভাৰতত 2023 চনৰ হিচাপ মতে বৰ্তমান ভাৰতত 23টা IIT প্ৰতিষ্ঠান আছে কেতিয়াবা IITৰ ফুল ফৰ্মটো দিব পাৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি আমি জানো যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ IIT ইনষ্টিটিউট ক'ত আছে গুৱাহাটী আপোনালোকে বাৰু কমেন্ট বক্সত জনাবচোন যে IIT যেটো গুৱাহাটী আছে এয়া কোন চনত স্থাপন কৰা হৈছিল উত্তৰটি আপোনালোকে নিশ্চয় জানে আপোনালোকে উত্তৰটি কমেন্ট বক্সত জনাব বুলি আশা কৰিলো ইয়াত চাওক IIT খড়গপুৰ কেতিয়া স্থাপন কৰিছে 1950 আমি ইতিমধ্যে গম পাইছোঁ IIT দিল্লী 1961 IIT বম্বে 1958 আৰু IIT মাদ্ৰাজ 1959
পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Where is the headquarters of North Eastern Development Council? উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিকল্প দিছে গুৱাহাটী ইটানগৰ আগৰতলা শিলং আৰু শুদ্ধ উত্তৰ হ'ব মেঘালয়ৰ ৰাজধানী শিলঙত নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট কাউন্সিলৰ মুখ্য কাৰ্যালয় অৱস্থিত এক স্থাপন চাওক এই বিষয় সম্পৰ্কে আমি জানিলো আৰু এই প্ৰশ্নৰ বহুত দৰকাৰী যে এই যিটো নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট কাউন্সিল আছে এয়া কোনটো মিনিষ্ট্ৰীৰ বা কোনটো মন্ত্ৰালয়ৰ অধীনত কাম কৰে ইয়াত চাওক It functions under the Ministry of Development of North East Region, donor of the Government of India. Donor মন্ত্ৰালয় যেটো আছে তাৰ অধীনতে North Eastern Development Council কাম কৰে। North Eastern Council is a statutory advisory body constituted under the North Eastern Council Act 1971 and 1971 চনৰ আইনমতে ইয়াক স্থাপন কৰা হয় and came into being on 7th of November 1972 at Shillong. আৰু ই কাৰ্যকৰী হয় 7 নৱেম্বৰ 1972 চনৰ পৰা আৰু শিলঙত হয় ইয়াৰ মুখ্য কাৰ্যালয় আমাৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাবলৈ আশা থাকিল আপোনালোকৰ এটি বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই যদি আপুনি চেনেলটি ভাল পাইছে বিষয়বস্তু তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'মু লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ